হেল্ল' গাইজ, ইয়াত সৰিয়হ খেতি কৰা হৈছিলে। সৰিয়হ খেতি কৰাৰ পিছত আমি মানে খেতি কৰিবলৈ লৈছোঁ। আৰু কি খেতি কৰিলে এনেকুৱা দিনত বেছি ভাল হ'ব আপোনালোকে ক'ব, যিসকলে আমাৰ খেতিয়ক আছে, ভাল ভাল খেতিৰ বিষয়ে নলেজ আছে, তেখেতসকলে ক'ব মোক। কাৰণ মই সিমান শাকৰ খেতিৰ বিষয়ে নাজানো। আপোনালোকে মোক কমেণ্টত কৰি মানে সহায় কৰিলে মই বেছি ভাল পাম। কাৰণ এতিয়া বহুত প্ৰব্লেম হৈ আহি গৈছে জীৱনত। মানে এইডোখৰ চক ইয়াতে কৰিম বুলি ভাবিছোঁ। এইডোখৰ জেগাতে মই এতিয়া মানে মোৰ দাংবডি খেতি বা নতুবা ভেন্দি এনেকৈ কিবা কিবি দিম বুলি ভাবিছোঁ। প্ৰথম ট্ৰাই কৰিম। আপোনালোকে মোক কমেণ্টত ক'ব যে কি খেতি কৰিলে বেছি ভাল হ'ব। ইয়াত চাওক, ইয়াত সৰিয়হ খেতি কৰা হৈছিলে। এইবিলাক বেছি দিন হোৱা নাই। ইয়াৰ সৰিয়হবিলাকো খালি মানে মাৰি লৈ যোৱা হৈছে। চ' প্ৰথম খেতি কৰিম। আপোনালোকে ক'ব আৰু কমেণ্টত ক'ব মোক কি খেতি কৰিলে বেছি ভাল হয়, কি লাভজনক খেতি কি হ'ব। এতিয়া এইডোখৰ জেগাতে কৰিম বুলি ভাবিছোঁ। এইডোখৰ চাওক, এইডোখৰ জেওৰাৰ ভিতৰতে বহুত টকা থাকিব। এতিয়া মোৰ ওচৰত টকা নাই। এতিয়া মই কেনেধৰণে মেনেজ কৰিম তাকে ভাবি আছোঁ, ক'ৰ পৰা মেনেজ কৰিম এতিয়া। আৰু ইয়াত আছে, ইয়াত মোৰ খোলালিটোৱে কৰিব। এইডোখৰ জেগাত মোৰ খোলালিটোৱে কৰিব। ইয়াত তেওঁ কি খেতি কৰে নাজানো। মই ভেন্দি কৰিম আৰু কিবা কিবি খেতি কৰিম। এইডোখৰ জেগা এইডোখৰ চাওক, মই এইটো চাইডে কৰিম। এইটো চাইড, এইটো দেখিছে নহয় আপোনালোকে। এইডোখৰত মই খেতি কৰিম আৰু হাল বোৱা ষ্টাৰ্ট হ'ব। প্ৰথমৰ পৰা মই সম্পূৰ্ণ দেখুৱাম আপোনালোকক। মই কি কৰিম প্ৰথম মানে খেতি কৰিবলৈ লৈছোঁ। এইবাৰ ভাবিছোঁ মানে খেতি কৰিম বুলি এইবছৰ। আৰু খেতিত কিমান কি হ'ল, কি কৰিলোঁ, কেনেকৈ কৰিলোঁ, সম্পূৰ্ণ দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু মোক ক'ব যে কি খেতি কৰিলে বেছি ভাল হ'ব। এতিয়া এনেকুৱা দিনত কি খেতি কৰিলে বেছি লাভদায়ক হ'ব, সেইটো কথা আপোনালোকে কমেণ্টত মোক শ্বেয়াৰ কৰিলে মই বেছি ভাল পাম, উপকৃত হ'ম। কাৰণ মই খেতিৰ বিষয়ে ভালদৰে নাজানো। শাক খেতিৰ বিষয়ে, ধান খেতিৰ বিষয়ে জানো বাৰু। শাক খেতিৰ বিষয়ে সিমান মোৰ নলেজ নাই। আপোনালোকে যদি কয় ভাল লাগিব। ক'ব আপোনালোকে কমেণ্টত ক'ব মোক কি খেতি কৰিলে বেছি লাভ হ'ব এতিয়া। আৰু জেওৰা নিদিয়াৰ উপৰি কেনেকুৱা নেট ব্যৱহাৰ কৰিলে বেছি খৰচ হ'ব নে কম হ'ব, মোক কমেণ্টত আপোনালোকে ক'ব। কাৰণ এবছৰো খেতি কৰি পোৱা নাই ন শাকৰ খেতি। এনেই নৰ্মেলি ঘৰত আগতে দেউতাই কৰিছিলে আৰু কিবাকিবি শাকৰ খেতি মানে ঘৰত খাব পৰাকৈ। চ' আপোনালোকে মোক সহায় কৰিব অলপ। যিসকল আমাৰ গুণী জ্ঞানী কৃষক আছে, তেখেতলোকে মানে কমেণ্টত মোক ক'ব মানে কি খেতি কৰিলে এতিয়া বেছি লাভ হ'ব। এয়া চাওক।